হাই গাইজ, পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হৈছোঁ। গাইজ, আজি বহুদিনৰ মূৰত কলপাতত লৈছোঁ। এয়া আজি আছে 1 মিনিট। ইফালে হ'ল মুৰ্গীৰ মাংস, আলু আৰু ওলকবিৰ লগত বনাইছে। বৰ্তমান ওলকবিৰ ছিজন যিহেতু। ইফালে হ'ল সেউজীয়া এটা পাত ভাজিছে বুটৰ লগত। এয়া হ'ল বিট আৰু পিঁয়াজ, জলকীয়া এনেকুৱা কৰি চালাড বনাইছে। এয়া জলকীয়া লৈছোঁ এক্সট্ৰা কৰি। আৰু ইফালে হ'ল নিমখ। এয়া ভাতৰ পৰিমাণটো চাই লওক। আৰু ইফালে মাংসৰ জোল। গতিকে থালিখন আৰম্ভ কৰোঁ। যিহেতু বহুদিনৰ মূৰত কলপাতত লৈছোঁ, অলপমান ভাল লাগিছে আৰু আজি নিজকে খায়ো ভাল লাগিব। আৰু কলপাতত খোৱাৰ মজাটোৱে বেলেগ। গৰম গৰম ভাত, ফাৰ্ষ্ট বাইট। চালাড। আজি মানে কি হ'ল, এই বস্তুখিনি আনাতে মিলাতে সজোৱাতে অকণমান ঠাণ্ডা হৈ গ'ল আৰু, কিন্তু একো নাই, মজা আছে। মাংস